everyone, welcome back to my another video. আৰু এয়া মই আজি ৰেডি হৈ আছো এটা পাৰ্টি আছে তাত যোৱাৰ কাৰণে আৰু ড্ৰেছৰ কৰিলো মেকআপ সেকআপ একো লোৱা নাই আৰু মই এনেকৈ যেহেতু নাজানো মেকআপ ল'ব মানে শুনিছো আৰু আমাৰ ৰুমৰ ওচৰত এজনী ছোৱালীয়ে কৰে আৰু ভাল মেকআপ তো এতিয়া মই তাতে গৈ মোৰ অকণমান সিম্পল মেকআপ এটা লৈ ল'ম ভাবিছো আপোনালোকৰ লগতে শ্বেয়াৰ কৰো কেনেকৈ হয় তো আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকুৱাকৈ কি মেকআপ কৰি দিয়ে ময়ো ভাল লাগিছে অলপমান যেহেতু মেকআপ চেকআপ কৰি পাৰ্টি বুলি ক'লেতো ছোৱালী মানুহৰ এইটো মেইন তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু কেনেকুৱা হয় জনাব এয়া আহিলো নক কৰিছো হাই ভালে আছে মানে পাৰ্টি এটা আছে মোৰ ফ্ৰেণ্ড এজনীৰে তো এনেকুৱা ড্ৰেছত এনেই আৰু মিলাকৈ চিম্পলকৈ মেকআপ এটা লাগে লাগিছে মই বাৰু কৰি দিম আপুনিতো এনে আগে পিছে কৰিছে ন মই কৰিছোঁ মই মানে নতুনকৈ শিকা আপুনি কি মানে প্ৰফেশ্যনেল নহয় আৰু এনে জাষ্ট পাৰ্লাৰত ময়ো মানে আমাৰ ওচৰৰে বৌ এজনী গ'লে আপুনি সেইকাৰণে আহিলোঁ মানে ধৰক একদম হেভিও নালাগে কিন্তু অলপ ভাল লগা কিন্তু নহয় ভাল লাগে ভিডিঅ' কৰিব নেকি মানে মই মানে আৰু ব্লগ বনাওঁ মাজে মাজে ভাবিলোঁ আজি যিহেতু পাৰ্টিত গৈ আছোঁ বা অলপ মেকআপ চেকআপ কৰি ভিডিঅ' এটা বনাওঁ ঠিক আছে আপোনাৰ বাৰু ডিষ্টাৰ্ব হ'ব নেকি কৰাওঁতে মেকআপটো নহয় এনেই আৰু আপোনাৰ ডিষ্টাৰ্ব হ'লে ক'ব ঠিক আছে বাৰু মোক নেদেখাব হা ঠিক আছে কি মুখখন ক্লিন কৰি ল'ব নেকি পেক কৰি ইউজ কৰোঁ এনেই আৰু ড্ৰেছৰ লগত ভাল লাগিব ন মেকআপটো মিলিব আপোনাৰ কেনেকুৱা মেকআপ বেছি হেভি হ'লে ভাল নালাগে ন আৰু একদম নিউটত হ'লে কি আৰু ড্ৰেছৰ লগত মিলা বা মানুহটোৰ লগত মিলা হ'লে ভাল লাগে এইটো কি ল'ব এইটো নিভিয়া ক্ৰীম তলত যি ক্ৰীম লগাই মানে এই কি ফাউণ্ডেশ্যন লগাইছে নহয় ফাউণ্ডেশ্যন ইয়াৰ লগত আপোনাৰ মিক্সিং ইয়াৰিংছ হৈ যাব ন হৈ যাব হয় মোৰ মানে ফ্ৰেণ্ড এজনে চকুটো বন্ধ কৰি এইটো কি হয় মেকআপ ফিক্সাৰ ফাউণ্ডেশ্যনখিনি যাতে লাগি যায় মানে শুকাব লাগিব এইটো থৈ ৰাখি দিব আৰু টেংকি এতিয়া আপুনি কি শুকাই লৈ আছে নেকি সৰু মিনিকেটবিলাক অনা নাই একোতো এইবিলাক মুখতে একো গুটি গুটি নুঠে নাই নুঠে মানে বহুত টাইম যদি থাকোঁ ধৰক কেতিয়াবা মুখত পিম্পলছ বা কিবা এনেকুৱা ৰেচেছ হৈ যায় যে এতিয়া কি লগাব এইটো মানে কনচিলাৰ হয় পেকেট কনচিলাৰ মেকআপ কৰিলে আপোনাৰ এইখিনি মানে চেলাউৰিখিনি আঁকিলে ভাল লাগে ন সেইখিনি অকণমান আপোনাৰ সৰু মোৰখিনি চুটি অকণমান বেছি চুটি অকণমান দেখালে ভাল লাগে বাইদেউ চেলাউৰিখিনি অকণমান বেছিকৈ আঁকি দিলে নেকি হয় নেকি ৰ'বচোন তেনেহ'লে মই অলপ ঠিক কৰি দি আছোঁ বাৰু কিন্তু আপোনাৰ কিবা না সেইকাৰণে ডাঙৰ কৰি দিছোঁ কিবা বেয়া দেখা যেন লাগিছে দেখোন ৰ'ব মই ঠিক কৰি দি আছোঁ আপোনাক বেয়া দেখিলে আৰু পাৰ্টিত যোৱা কথা ন বেয়া লাগিব ঠিক কৰি দিছে ন ঠিক কৰি দিছোঁ বেয়া লাগিব নেকি নাই নালাগে আই মেকআপ হ'ব আপোনাক কেনেকুৱা আই মেকআপ লাগে মই মানে এটা ডিজাইন চাই থৈ দিছিলোঁ আপোনাৰ এনেকুৱা হ'লে এইটো চাওকচোন এনেকুৱা হ'লে মানে হয় নেকি
ভাল লাগিব ন এইটো ঠিক আছে বাৰু এনেকুৱা কৰি দিম মই ভাল লাগিব ন ভাল লাগিব আপোনাৰ ড্ৰেছটোৰ লগত মিলিব হয় ড্ৰেছটোৰ লগত একদম এনেকুৱাই কৰি দিব ঠিক আছে আপুনি ব্ৰাছ ইউজ নকৰে নেকি হাতেৰে দিয়ে কৰোঁ কিন্তু হাতেৰে ভাল হয় ন বহুত আপুনি যদি কমফৰ্ট বাৰু কথা নাই কিন্তু এনে নৰ্মেলি ব্ৰাছে দিয়ে ধৰক কৰে ন মেকআপবিলাক আপুনি হাতেৰে এনেকৈ কৰিছে সেইকাৰণে সুধিলোঁ ইয়াৰ পিছত কি দিব বাইদেউ ইয়াৰ পিছত আই মেকআপটো হোৱাৰ পিছত এনেই ৰ'জ পাউডাৰ ব্লাছাৰ বেছি টাইম নাই আৰু একদম এনেকুৱা নহ'লে নেকি হৈছে এনেকুৱাই হৈছে মই এবাৰ চাওকচোন ভালকৈ মই এনেকুৱাই কৰি দিছোঁ ফাৰ্ষ্টত ব্লেক আছে তাৰপিছত হেৰি আছে পিংক য়েল্লো আছে ঠিক আছে কৰক মাস্কাৰা নিদিয়ে নেকি দিম তেতিয়া আইলাইনাৰটো লগাই লৈছোঁ আগতে মই চশমা পিন্ধোঁ যে অকণমান এই তলৰ চকুৰ তলৰখিনি অকণমান ব্লেক হৈ গৈছে এইখিনিতো মেকআপ কৰিলে দেখা পোৱা নাযায় ন মানে ডাৰ্ক চাৰ্কেলবিলাক দেখিলে ভাল নালাগে সেইখিনি ভালকৈ মানে আপুনি ঠিক কৰি দিব যাতে বেছি ক'লা ক'লা দেখা নাপায় ঠিক আছে বাৰু কি লগাই আছে এতিয়া আৰু এই লুজ পাউডাৰটো সেইটো মানে বেকিং কৰা যায় ন এইটোতে নহ'লে মেকআপখিনি হেৰি হৈ যায় ফাটি যায় ন কিছুমান ভাল লগা হৈছেনে এনেই ভাল লগা হৈছে আৰু হেয়াৰ ষ্টাইলটো কৰি দিব ইয়াৰ লগত মিলাব ঠিক আছে মেলি দিয়ক আপুনি মোবাইলটো ধৰি থকাৰ কাৰণে অলপ প্ৰব্লেম হৈছে নাই মানে ভিডিঅ'টো ধৰক অলপ মেকআপ কৰাৰ প্ৰচেছটো দিলে চকুটো মেলি দিয়ক আপুনি এইটো কি হেৰিত দিব নেকি ইউটিউবত বা ইউটিউবত দিব মানে মোৰ চেনেল এটা আছে আৰু এনেই মাজে মাজে ভিডিঅ' চিডিঅ' বনাই দিওঁ আছে এতিয়া কি লগাব এইটো ব্লাছ হয় ব্লাছ অকণমান এই যে পাৰ্টিবিলাকত গ'লে মুখখন যে পূৰা গ্ল' হৈ থাকে অকণমান মানে কিবা এটা ভাল লাগে ন মোৰো সেনেকুৱা হ'বনে মানে গ্ল'টো আহিলে মেকআপ কৰাৰ পিছত ধৰক অকণমান চাইন কৰি থাকে ন সেইটো বস্তু আহিলে ভাল লাগে একদম আপুনি মোক সেনেকুৱা কৰি দিব যাতে মানে এটা চাইন কৰি থাকে আৰু মেকআপটো কৰাৰ পিছত ঠিক আছে বাৰু আপোনাক ৰেড ৰেড লাগে ন হয় ঠিক আছে এতিয়া কি ইউজ কৰিব এতিয়া মানে হাইলাইটাৰ ইউজ কৰিম ভাল লগা হৈছেনে একদম ভাল লগা হৈছে আপোনাক চবে দেখিলে মানে সুধিব আৰু আপোনাক ক'ত মেকআপটো কৰিছে বেছি অভাৰ হৈছে নেকি অকণমান নাই আপুনিতো কৈছে ৰেড কৰি দিব লাগে সেইকাৰণে মই ৰেড কৰি দিলোঁ নহয় মানে একদম বেছিতো হোৱা নাই মানে মই আগে পিছে এনেকৈ মেকআপ কৰি পোৱা নাই মানে এনেই নিজে কৰোঁ বাৰু কিন্তু একদম চিম্পলি আৰু এনেকৈ দেখি দিওঁ আপোনাক কেনেকুৱা লিপষ্টিক লাগিব এতিয়া দিয়ক আৰু আপুনি মেকআপটো চাই মিলাকে যাতে ড্ৰেছযোৰৰ লগতো মেচিং কৰে ভাল আপোনাক পিংক দিওঁ হা ঠিক আছে ভাল লাগিব ন বহুত ড্ৰাই হৈছে লিপষ্টিকটো লিপষ্টিকটো অকণমান বেছি হ'ল নেকি নাই ঠিকেই আছে ভাল লাগিছে ভাল লাগিছে চকুটো বন্ধ কৰে দিয়ক এইটো কি দিছে মেকআপ ফিক্সাৰ হয় এইটো মেকআপটো ভাল হৈ থাকিব ন মোৰ চুলিখিনি হ'ল আপোনাৰ চুলিখিনি কি কৰিব এতিয়া ফট লগাই নিদিয়ে নেকি
আৰু মোৰ এইখিনি দিয়া এটা মা আছিলে, এইটো অকণমান চিনি পোৱা কৰি দিব। এতিয়া চুলিখিনি আছে ন? চুলিখিনি কেনেকুৱা কৰিলে ভাল লাগিব? বান্ধি দিওঁ আৰু চুলিখিনি আপুনি অকণমান ডিজাইন কৰি দিব। ঠিক আছে, আপুনি খোপা বান্ধিবনে? মানে এইযোৰ ড্ৰেছৰ লগত কেনেকুৱা ভাল লাগিব বা? ঠিক আছে, মোৰ মতে দিওঁ আপোনাক। ঠিক আছে, আপোনাৰ মতে মানে ভাল লগাকৈ দিওঁ আৰু অলপমান আগৰ চুলি এনেকৈ ওলাই দেখিব। ঠিক আছে, এই কি ফুল দিছে নেকি? এইটো কি ফ্লাৱাৰ হয়? হোৱাইট ৰ'জ হয়। বাৰু বানটো কমপ্লিট হ'লে দেখাই দিবনে? হ'ব বাৰু, দেখাই দিম। কেনেকুৱা লাগিছে দেখাই দিব। ঠিক আছে, ইয়াৰিংছটো দিবনে আপুনি চিলেক্ট কৰি? অঁ, ভাল লাগিব ন? ভাল লাগিব। আপুনি মোক কেইটামান ধুনীয়াকৈ ফটো উঠাই দিব হোৱাৰ পিছত, আৰু দুটামান ৰিলছো বনাই দিব। ঠিক আছে দিয়ক, আপোনাক মই পেজখিনি দেখাই দিওঁ। ভাল লাগিছেনে? ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনাক সুধিব, আৰু সুধিলে মোৰ নাম্বাৰটো দি দিব। অঁ, আপোনাৰ কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিম দিয়ক। নালাগে, সেনেকুৱাকৈ দিব নালাগে, কিন্তু তাৰমানে ক'লে হ'ল, কাৰোবাৰ কোনোবা সুধিলে। হ'ব, ভাল লাগিছে ন? ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, আৰু যদি ভাল লাগিছে মই বাৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকেও আহিব পাৰিব এনেকুৱা ধুনীয়া ধুনীয়া মেকআপৰ কাৰণে। যদি আপোনালোকক কিবা পাৰ্টি অকেজনেলি মেকআপ কৰিব লাগে, তো মোৰ নিচিনা ইমান ধুনীয়া মেকআপ কৰাৰ কাৰণে আপুনি বাক কণ্টেক্ট কৰিব পাৰিব। কেতিয়াবা কেনে লাগিছে? মোক ভাল লাগিছে। আপুনি পে'মেণ্টটো কৈ দিয়ক। পে'মেণ্টটো 1000 দিলে হ'ব। অকণমান কমাই লওক, আৰু মই ইয়াৰিংযোৰাও দিলোঁ ন, সেইকাৰণে 1000 দিছোঁ। আপুনি 900 কৰি দিওঁ। ঠিক আছে, আপোনাক মই লাষ্ট 800 দিম, হ'বনে? 800 কৰি ৰাখক। আৰু 850 দিব দিয়ক আপুনি। ফটো দিলোঁ আপোনাক, মানে ফ্লাৱাৰ্ছ কেইটাও দিলোঁ ন। মোৰো ভাল লাগিছে দিয়াৰ কাৰণে, কিন্তু আকৌ মোৰো মানে অলপমান পইচা এনেকুৱা কৰি আছোঁ ন। একো নাই, নেক্সট টাইম আৰু কৰিলে আপোনাক ভালকৈ দিম। এইবাৰ 800 কৰি দিম। ঠিক আছে, ঠিক আছে বাৰু, থেংক ইউ। ৱেলকাম। মেকআপখিনি কৰি এয়া মই ৰুমলৈ আহিলোঁ এতিয়া, আৰু ৰুমত আহি মই মানে চালোঁ ভালকৈ কেনেকৈ মেকআপখিনি কৰিব দিছিলোঁ, আৰু মোৰ ফ্ৰেণ্ডজনীকো দেখালোঁ। কিন্তু মই মানে আইশ্বেড'খিনি বেলেগ ধৰণে দিব দিছিলোঁ অলপ, একদমেই সেনেকুৱা নহ'ল, আৰু মেকআপটো ইমান বেছি ভাল লগা নাই। আপোনালোকে চাই গম পাইছে, মনটো বহুত বেছি বেয়া লাগিছে দেখি কিনে। তো কি ক'ম, আৰু উপায় নাই। এনেই ইমান টাইম ৱেষ্ট কৰিলোঁ, লগতে পইচাখিনিও এনে গ'ল। আগত লৈ যাতে এনেকুৱা নহয়, সেইটো বস্তুৱে আৰু ধ্যান ৰাখিব লাগিব। মেকআপ বোলা বস্তুটো আচলতে সেনেকুৱা নহয় যে আপুনি য'তে ত'তে যেনেকৈ তেনেকৈ কৰিব, সেয়ে আৰু বুজিলোঁ। তো এইখিনি আছিল মোৰ আজিৰ ভিডিঅ'টো। কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।